নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি আলোচনা কৰিম সিটেটৰ অসমীয়া ল্যাঙ্গুৱেজৰ সিলেবাস অৰ্থাৎ সিটেটত অসমীয়া ল্যাঙ্গুৱেজত কি আহিব আজি আমি সেইখিনি আলোচনা কৰিম। তেন্তে আহক আৰম্ভ কৰোঁ। পেডাগজি অফ ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট। নম্বৰ 1 লাৰ্নিং এণ্ড একুইজিশ্যন অৰ্থাৎ শিকন আৰু আহৰণ যে ল্যাঙ্গুৱেজ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বেলেগ বেলেগ আমি সেইখিনি ভালকৈ জানিব লাগিব। নম্বৰ 2 প্ৰিন্সিপালছ অফ ল্যাঙ্গুৱেজ টিচিং অৰ্থাৎ ভাষা শিক্ষণৰ যিবোৰ সিদ্ধান্ত আছে যেনে শিশু কেন্দ্ৰিকতাৰ সিদ্ধান্ত, পুনৰাবৃত্তিৰ সিদ্ধান্ত, অভ্যাসৰ সিদ্ধান্ত বা অভিৰোচনৰ সিদ্ধান্ত আমি সেই সম্পৰ্কেও ভালকৈ জানিব লাগিব। নেক্সট আমি জানিব লাগিব ৰোল অফ লিসেনিং এণ্ড স্পিকিং, ফাংচন অফ ল্যাঙ্গুৱেজ এণ্ড হাউ চিলড্ৰেন ইউজ ইট এজ এ টুল অৰ্থাৎ ভাষা শিকণত শ্ৰৱণ আৰু কথনৰ যি ভূমিকা আমি সেই সম্পৰ্কেও জানিব লাগিব। লগতে ভাষাৰ কাৰ্য আৰু কেনেকৈ শিশুৱে ভাষাক এক মাধ্যম হিচাপে ব্যৱহাৰ কৰে আমি সেইখিনিও চাব লাগিব। নেক্সট হৈছে ৰোল অফ গ্ৰামাৰ ইন লাৰ্নিং এ ল্যাঙ্গুৱেজ অৰ্থাৎ ভাষা শিকণত ব্যাকৰণৰ যি ভূমিকা আমি সেই সম্পৰ্কেও চাব লাগিব। নেক্সট আমি চাব লাগিব চেলেঞ্জেছ অফ টিচিং ল্যাঙ্গুৱেজ ইন এ ডাইভাৰ্ছ ক্লাছৰুম, ল্যাঙ্গুৱেজ ডিফিকাল্টিজ, ইৰৰ্ছ এণ্ড ডিছঅৰ্ডাৰ অৰ্থাৎ ভাষা শিক্ষণৰ যিবোৰ প্ৰত্যাহ্বানসমূহ আছে বিশেষকৈ ডাইভাৰ্ছ ক্লাছৰুম অৰ্থাৎ যিবোৰ ক্লাছত বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে সেই সেই শ্ৰেণীকক্ষবোৰত ভাষা শিক্ষণৰ ক্ষেত্ৰত যিবোৰ জটিলতাৰ সৃষ্টি হ'ব আমি সেই সম্পৰ্কে জানিব লাগিব। লগতে ভাষা সম্বন্ধী যিবোৰ জটিলতাসমূহ আছে আৰু বিশেষকৈ যিবোৰ ছাত্ৰ ছাত্ৰীৰ ভুল আৰু বিকাৰসমূহ দেখা যায় আমি সেই সম্পৰ্কেও জানিব লাগিব। বিভিন্ন বিকাৰ হ'ব পাৰে যেনে ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণ সম্বন্ধী বা দৃষ্টি আৰু শ্ৰৱণ ইন্দ্ৰিয় সম্বন্ধী যিবোৰ বিকাৰ হ'ব পাৰে আমি সেই সম্পৰ্কেও জানিব লাগিব। নেক্সট হৈছে ল্যাঙ্গুৱেজ স্কিল অৰ্থাৎ ভাষাৰ যিবোৰ কৌশল আছে, শ্ৰৱণ কৌশল, কথন কৌশল, লিখন কৌশল আৰু পঠন কৌশল আমি সেই সম্পৰ্কেও জানিব লাগিব। নেক্সট হৈছে ইভ্যালুৱেটিং ল্যাঙ্গুৱেজ কম্প্ৰিহেনশ্যন এণ্ড প্ৰফিচিয়েঞ্চি, স্পিকিং, লিসেনিং, ৰিডিং এণ্ড ৰাইটিং অৰ্থাৎ কথন, শ্ৰৱণ, পঠন, লিখনৰ ওপৰত ভিত্তি কৰি ভাষাৰ যি বোধ আৰু দক্ষতাৰ মূল্যায়ন কৰা হয় বা মূল্যায়ন হয় আমি সেই সম্পৰ্কে জানিব লাগিব। নেক্সট আহিব টিচিং লাৰ্নিং মেটেৰিয়েলছ অৰ্থাৎ যিবোৰ শিকন সামগ্ৰী আছে, পাঠ্যপুথি, মাল্টিমিডিয়া সঁজুলি আমি সেই সম্পৰ্কেও জানিব লাগিব। অৰ্থাৎ যিবোৰ দৃষ্টি নিৰ্ভৰ সঁজুলি থাকিব পাৰে বা শ্ৰাব্য নিৰ্ভৰ সঁজুলি থাকিব পাৰে বা দৃষ্টি শ্ৰাব্য উভয় নিৰ্ভৰ সঁজুলি থাকিব পাৰে আমি সেই সম্পৰ্কেও জানিব লাগিব। আৰু শেষত আমি চাব লাগিব ৰেমেডিয়েল টিচিং অৰ্থাৎ যিবোৰ প্ৰতিকাৰাত্মক শিক্ষণ। বিভিন্ন সময়ত কিছুমান ছাত্ৰ ছাত্ৰীসকল ভাষা শিক্ষণৰ ক্ষেত্ৰত পিছ পৰি থাকে, সিহঁতৰ পিছ পৰাৰ সেই কাৰণবোৰ উলিয়াই সেইবোৰ প্ৰতিকাৰৰ যিবোৰ ব্যৱস্থা কৰা হয় সেই সম্পৰ্কে আমি জানিব লাগিব। গতিকে এয়া আছিল সিটেটৰ অসমীয়া ল্যাঙ্গুৱেজৰ সিলেবাস। আজিৰ ভিডিঅ'টি যদি ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপুনি আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আপুনি টেট বা সিটেট সম্পৰ্কীয় আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাব পাৰে। তেন্তে বন্ধুসকল আজিৰ বাবে ইমানেই, ধন্যবাদ।